তো এতিয়া জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰসেস, এতিয়া জীৱন প্ৰক্ৰিয়া কি? জীৱন প্ৰক্ৰিয়া কি? লাইফ এটা চলিবলৈ যিবিলাক প্ৰসেসৰ মাজেৰে আমি যাব লগা হয়, কিছুমান প্ৰক্ৰিয়া চবৰে চলি থাকিব নালাগিব জানো? জীৱন এটা যদি চলি থাকিব লাগে, যেনেকে সেইবিলাক প্ৰসেসৰ ভিতৰত কোনবিলাক কি উশাহ নিশাহ ল'ব লাগিবই তুমি, হয় নে নহয়? জীৱ এটা আৰু জ্বৰ এটাৰ মাজত পাৰ্থক্যটো কি? এটা বস্তুক তোমালোকে জ্বৰ কেতিয়া কোৱা? যেতিয়া বস্তুটোৱে লৰচৰ নকৰে, তাৰপৰা উশাহ নিশাহ নলয়, হয় নে নহয়? তাৰপিছত তোমাৰ আৰু তেনেকুৱা কোৱাচোন বংশ বৃদ্ধি নকৰে, হয় নে নহয়? ৰেচন কাৰ্য সমাধান নকৰে, এইবিলাকক কি বুলি কোৱা? জ্বৰ বুলি কোৱা। কি কৰিম? এই জীৱ কি প্ৰসেসৰ মাজেৰে ধৰা জীয়াই আছে গোটেই কাৰ্যখিনি সমাধা কৰে, সেই মানে কি কৰিম তাৰ প্ৰসেস বিলাকৰ ওপৰত আমি পঢ়িম। তো এতিয়া প্ৰথম আহিল তোমাৰ জীৱ এটা কেনেকৈ পৃথক কৰে, যে জ্বৰবিলাকে তোমাৰ কি নহয় লৰচৰ নকৰে, তাৰপৰা জ্বৰবিলাকে উশাহ নিশাহ নলয়, তাৰপিছত আৰু বংশবৃদ্ধি নকৰে আৰু ৰেচন কাৰ্য সমাধান নকৰে। যেনেকৈ ভাইৰাছটোৰ এক্সাম্পল লওঁ, ভাইৰাছটো জীৱ নে জ্বৰ? ভাইৰাছবিলাক হৈছে তোমাৰ কি জেনেটিক মেটেৰিয়েল থাকে, এটা কমপ্লিট কোষ নাথাকে, জেনেটিক মেটেৰিয়েল থাকে, গোটেই কোষতকৈও বহুত সৰু সিহঁত, ঠিক আছে? ভাইৰাছবিলাক ইভেন তোমাৰ বেক্টেৰিয়া বিলাককো আক্ৰমণ কৰিব পাৰে। বেক্টেৰিয়া বিলাকতো তোমাৰ কি এককোষী জীৱ, এটা কোষেৰে গঠিত, সেই বেক্টেৰিয়াৰ গাতে তোমাৰ কি অগণন ভাইৰাছ থাকিব পাৰে, বুজিছেনে? ভাইৰাছ বহুত বেছি সৰু বেক্টেৰিয়াতকে। তো এতিয়া ভাইৰাছটোক না জীৱিত ক'ব পাৰি না জ্বৰ ক'ব পাৰি। জীৱিত কিয় ক'ব নোৱাৰি? কিন্তু ভাইৰাছ এটাই যেতিয়া বাহিৰত থাকে, বাহিৰত থাকিলে একো মুভমেণ্ট নাই, তাৰ লৰচৰ নাই একো, ঠিক আছে? না উশাহ নিশাহ ল'ব, না বংশ বৃদ্ধি কৰিব, গতিকে একো গুণেই নাই, জীৱ এটা হ'বলৈ তাৰ গুণ নাই, গতিকে তাক আমি কি ক'ব নোৱাৰো? জীৱ ক'ব নোৱাৰো। জ্বৰ কিয় ক'ব নোৱাৰো? কাৰণ সি মানে কি কৰিব, তোমাৰ বডিৰ ভিতৰত গ'লে বংশ বৃদ্ধি ষ্টাৰ্ট কৰে, ঠিক আছে? আমাৰ বডিৰ ভিতৰত যেতিয়া যায় ভাইৰাছে কি কৰে, তাৰ বিস্তাৰ আৰম্ভ কৰি দিয়ে, বংশ বিস্তাৰ ষ্টাৰ্ট হৈ যায়। তো এতিয়া কেনেকৈ হয় প্ৰচেছটো, কেনেকৈ হয়? বাহিৰত জ্বৰ এটা যায় কিনে ভিতৰত কেনেকৈ জীৱ হৈ যায়? তোমাৰ দেহ বৃদ্ধিৰ কাৰণে প্ৰধান বস্তু কি? তোমাৰ প্ৰটিন। প্ৰটিন গঠন কৰিব লাগিব, প্ৰটিন বনাই থাকিব লাগিব, হয় নে নহয়? প্ৰটিন মানে কি জানাই তোমালোকে যে কাৰ্বহাইড্ৰেটে তোমালোকক কি কৰে? শক্তিৰে যোগান ধৰে। দেহ এটা বৃদ্ধি হ'বলৈ তোমাক কি লাগিব? প্ৰটিন লাগিব। আৰু প্ৰটিন আমাৰ ভিতৰতেই আমাৰ ফেক্টৰী আছে, এই ফেক্টৰীটো কি? প্ৰটিন ফেক্টৰী, যাক কাক কয়? ৰাইবজম। ৰাইবজমক প্ৰটিন ফেক্টৰী বুলি কয়। ৰাইবজমে কি কৰি থাকে? তোমাৰ প্ৰটিন বনাই থাকে, হয় নে নহয়? তোমাৰ দেহত যেনেকুৱা ধৰণৰ প্ৰটিন লাগে বনাই থাকে। তো প্ৰটিনতেই গোটেই তোমাৰ কি হয় কেৰেক্টাৰ বিলাক সোমাই থাকে, অৰ্থাৎ প্ৰটিন ডিএনএৰ ৰূপ, ডিএনএৰ একক কাৰ্য, প্ৰটিনৰ কাৰ্যকৰী একক কি? ডিএনএ। ডিএনএতেই গোটেই কি হয় তোমাৰ চৰিত্ৰবিলাক সোমাই থাকে, বুজিছেনে? গতিকে তোমাৰ ভাইৰাছতো তোমাৰ মই কৈছো যে কি যিকোনো জেনেটিক মেটেৰিয়েল থাকিব পাৰে, ডিএনএ বা আৰএনএ থাকে, গতিকে ভাইৰাছতো তাৰ কিছুমান কি থাকে, তাৰ বৈশিষ্ট্য সোমাই থাকে, চৰিত্ৰ সোমাই থাকে। যেতিয়া তোমাৰ বডিত সোমাব ভাইৰাছটো, কাৰোবাৰ বডিত যেতিয়া এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ লগে লগে কি হয়, ৰাইবজমটোৱে তোমাৰ কি কৰে, আগতে তোমাৰ মতে তোমাৰ বস্তুবিলাক, তোমাৰ প্ৰটিন বিলাক কপি কৰি আছিল, তোমাক যেনেকুৱা ধৰণৰ বডিত প্ৰটিন লাগে প্ৰটিন বিলাক বনাই আছিল। কিন্তু ভাইৰাছটো যেতিয়া তোমাৰ বডিত এণ্টাৰ কৰিব, তেতিয়া কি কৰে, ভাইৰাছৰ মানে কি হয় চৰিত্ৰবিলাক কপি কৰিব, ভাইৰাছৰ ডিএনএ বা আৰএনএ কি কৰিব ষ্টাৰ্ট কৰে, কপি কৰা ষ্টাৰ্ট কৰে। সেইকাৰণে আমাৰ কি হয়, আমাৰ বডিয়ে তাৰমানে ভাইৰাছটোক কি কৰে, হেল্প কৰে, কি হয়, বংশ বিস্তাৰ কৰা, যিটো ৰাইবজম, ঠিক আছে? যেনেকে মই কৈছিলো যে প্লেন হাইজেক কৰা টাইপ, হয় নে নহয়? যে যিবিলাক মানে কি টেৰৰিষ্ট বিলাকে কি হাইজেক নকৰে জানো? হাইজেক কৰিলে কি কৰে, সি গোটেই প্লেনখন তাৰ আণ্ডাৰত লৈ ললে, তাৰপিছত তাৰ মতে চলে থাকে। চেম তেনেকুৱা ধৰা ভাইৰাছটো বডিত যাব, তোমাৰ কি কৰে, তাৰ আণ্ডাৰত লৈ লয় ৰাইবজমটো, হয় নে নহয়? ৰাইবজমটো তেতিয়া কি কৰে, তাৰ কপি কৰা ষ্টাৰ্ট কৰে, তোমাৰ বডিৰ কপি কৰা বাদ দি কিনে, ঠিক আছে? সেইকাৰণে ভাইৰাছটোৱে যিহেতু বংশ বিস্তাৰ কৰিলে, তাক জীৱৰ গুণো আহিল, গতিকে না ভাইৰাছটোক সেইকাৰণে জীৱও ক'ব পাৰি না জ্বৰও ক'ব পাৰি, কোনোটোৱে নহয়, ঠিক আছে? নেক্সট আহিল তোমাৰ এতিয়া এককোষী আৰু বহুকোষী। এতিয়া আমাৰ ক্ষেত্ৰত আৰু সৰু জীৱ এটাৰ ক্ষেত্ৰত চব প্ৰচেছ বিলাক চেম নেকি? বা উদ্ভিদৰ ক্ষেত্ৰত প্ৰচেছ বিলাক চেম নেকি? এককোষী জীৱবিলাকে কেনেকৈ পুষ্টি আহৰণ কৰে, পুষ্টিটো বাদ দিলে এককোষী জীৱবিলাকে কেনেকৈ চলি থাকে? এককোষী জীৱ যেনেকে বেক্টেৰিয়া বিলাকে কেনেকে চলি আছে? সিহঁতৰতো জীৱ, যিহেতু গোটেই প্ৰচেছখিনি সিহঁতৰ তাতো হৈ আছে, এইমাত্ৰ কোৱা প্ৰচেছ বিলাক। তো এই প্ৰচেছ বিলাক কি কৰে, সিহঁতে যিহেতু এটাই কোষ, তো বাহিৰৰ পৰা ডাইৰেক্টলি লৈ ল'ব পাৰে, ডিৰেক্টলি তোমাৰ কি কৰিব পাৰে, বেপন প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব পাৰে, সিহঁতে বাহিৰৰ লগত বস্তুবিলাকৰ আদান প্ৰদান কৰিব পাৰে, ঠিক আছে? কিন্তু আমাৰ ক্ষেত্ৰত কি হয়, বেপন প্ৰক্ৰিয়া মানে কি, এটা বস্তু আন এটা বস্তুৰ লগত ডাইৰেক্টলি যদি মিহলি হৈ যাব পাৰে, সেইটোকে কি বুলি কয়, বেপন প্ৰক্ৰিয়া বুলি কয়। সিহঁতৰ এটাই কোষ, ডাইৰেক্ট এণ্টাৰ কৰিব পাৰে, ডাইৰেক্ট অলাগতিয়াল বিলাক বাহিৰলৈ ওলাই যাব পাৰে। কিন্তু আমাৰ ক্ষেত্ৰত কি হয়, আমি বহুকোষী জীৱ, আমাৰ এটাৰ লগত
আন এটা কোষ কি হৈ থাকে লগ লাগি থাকে লগ লাগি আমি কি কৈছো গোটেই শৰীৰটো হৈছে কৰৰ মানে কোষ থাকিব তো এতিয়া গোটেইবিলাক কোষ তোমাৰ পৰিৱেশৰ লগত সান্নিধ্য থাকে নেকি টাচ হৈ থাকে নেকি যেনেকৈ এককোষী জীৱটো চাৰিওফালেতো বায়ুৱে থাকিব ধৰা পৰিৱেশটোৰ লগত কি কৰি থাকে বা পানীত থকা যদি জীৱ হয় চাৰিওফালে কি থাকিব পানী থাকিব তো গোটেইখিনি টাচ হৈ থাকে পৰিৱেশৰ লগত কিন্তু আমাৰ ক্ষেত্ৰত কি হ'ব ধৰা বাৰু আমাৰ ছালখন ডাইৰেক্ট টাচ কৰি আছে কিন্তু তাৰ ভিতৰৰ বিলাকে তোমাৰ বায়ুৰ লগত টাচ হৈ আছে জানো তো পুষ্টি আহৰণ কেনেকৈ কৰিব বা গেছৰ আদান প্ৰদান কেনেকৈ হ'ব গতিকে আমাৰ ক্ষেত্ৰত কিছুমান কি হয় মানে কি আমাৰ বেলেগ মেকানিজমটো বেলেগ আমাৰ কেনেকৈ আমাৰ এটা তন্ত্ৰ জড়িত হৈ থাকে গোটেই প্ৰচেছখিনি কৰিবলৈ প্ৰথম কথা কোষ এটা কেনেকৈ গঠন হয় কোষ এটা গঠন হয় কিছুমান কোষাংগাণু লগ লাগি কোষাংগাণু মানে কি যেনেকৈ ধৰা কোষ এটাৰ ভিতৰত কি থাকে মাইটকণ্ড্ৰিয়া থাকিব ৰাইবজম থাকিব লাইসোজম থাকিব আৰু কি আছিলে গলগি সংঘ থাকিব আৰু কি থাকিব কোষ কেন্দ্ৰটোও থাকিব হয়নে নহয় তো এই গোটেইবিলাক কোষৰ ভিতৰত থাকে অৰ্থাৎ কোষাংগাণুবিলাক লগ হৈ কিনে কি কৰে এটা কোষ বনায় আকৌ কোষ কেইটামান লগ লাগি কিনে কি হয় কলা কোষৰ সমষ্টিক কলা বুলি কয় ঠিক আছে প্ৰথম কি হ'ল তোমাৰ কোষ অংগাণু কোষ অংগাণু লগ লাগি কিনে কি বনে কোষ বনে বহুত কোষাংগাণু লগ লাগি কিনে কোষ বনে আকৌ কেইবাটাও কোষ লগ লাগি কিনে হয়নে কলা বনিব কলা লগ লাগি কিনে কি কৰিব কলাবিলাক লগ লাগি কিনে অংগ বনাব বুজিছেনে কেইবাটাও কোষৰ সমষ্টি কলা বুলি ক'লে কিছুমান কলা লগ লাগি কিনে কি কৰিলে এটা অংগ বনালে ধৰা পাকস্থলীটো হয় নে নহয় কিছুমান কলা লগ লাগি ধৰা পাকস্থলীটো হ'ল বুজিছেনে তো কি হয় কলা লগ লাগি কি কৰে অংগ ঠিক আছে তাৰ অংগ লগ লাগি কিনে কি হয় অংগতন্ত্ৰ কি বা অংগটো নিদিলে হ'ব তন্ত্ৰ ঠিক আছে তন্ত্ৰ দিলে হৈ যাব তন্ত্ৰ কি এতিয়া এতিয়া তন্ত্ৰটো বুজাই দি আছো তোমাৰ প্ৰত্যেকটো কাৰ্য সমাধা কৰাৰ কাৰণে এটা ধৰা এটা অংগ লগ লাগি নাথাকে যেনেকে ধৰা উশাহ নিশাহৰ লগত তোমাৰ অকল নাকটোৱে জড়িত নেকি ভিতৰত যে আৰু কি তোমাৰ কি হয় পাইপডাল যাব হয়নে নহয় উইন পাইপডাল শ্বাসনলীডাল যাব হয়নে নহয় গতিকে আৰু এটা অংগ জড়িত হ'ল তো এনেকুৱা কিছুমান অংগ লগ লাগি কি গঠন কৰে এটা তন্ত্ৰ বুলি কয় যেনেকৈ তোমাৰ খাদ্য হজমৰ লগত জড়িত এই তন্ত্ৰটো কি বুলি কয় পাচন তন্ত্ৰ বুলি কওঁতে কি হয় কেইবাটাও অংগ লগ লাগি কিনে কি হৈছে তন্ত্ৰ হৈছে বুজি পাইছানে তো তন্ত্ৰৰ পিছতে কি আহিব তোমাৰ গোটেই দেহটো আহিব অৰ্থাৎ শৰীৰটো ঠিক আছে শৰীৰ বা দেহটো ধৰিব পাৰিছা তো এনেকুৱা কিছুমান ভাগত ভাগ কৰিব পাৰি